ঋগ্বদিমাৰ প্ৰতি এক বৃহৎ অনুভৱ ইয়াৰ অংশীদাৰো মই হৈ আহিছোঁ। ভাষা থাকিলে সংস্কৃতি থাকিলে এটা জাতিৰ মেৰুদণ্ড থাকে, যিটো কোৱা হয় মেৰুদণ্ড থাকে, আৰু মেৰুদণ্ডবিহীন জাতি এটা কেতিয়াও থাকিব নোৱাৰে। সমন্বয় আৰু সংস্কৃতিৰ জৰিয়তেহে আমি এটা জাতি জীয়াই থাকিব পাৰোঁ, আৰু সেই জাতিটোক আমি উত্তৰণৰ ক্ষেত্ৰত সংস্কৃতিয়ে যথেষ্ট অৰিহণা যোগায়। তাৰ বাবেই ঋগ্বদিমাৰ জন্ম হৈছে বুলি ইতিমধ্যে আপোনালোকৰ ওচৰতে অৱগত কৰা হৈছে। সমন্বয় যিটো বস্তু, এই সমন্বয়ৰ কাৰণে আমি যদি ইজনে সিজনক চিনি নাপাওঁ, ইটো ভাষাৰ মানুহে ইটো ভাষাৰ লগত যদি সমন্বয় নঘটাওঁ, তেতিয়াহ'লে কিন্তু আমাৰ মাজত যিটো মিল আৰু আমাৰ মাজত থকা যিটো ঐক্যতা, সেইটো ঐক্যতাটো লাহে লাহে কমি যোৱাটো আমাৰ মাজত দেখা যায়। আৰু সেইটো কাৰণে ঋগ্বদিমাই হয়তো এই এক প্ৰয়াস কৰি আহিছে। আমি এইটো কথাই ক'ব বিচাৰোঁ যে অসমৰ বিভিন্ন নৃগোষ্ঠীয় জনগোষ্ঠীবিলাকৰ মাজত যি বাৰেৰহণীয়া সংস্কৃতি আছে, সেই বাৰেৰহণীয়া সংস্কৃতি আমাৰ সমন্বয়ৰ প্ৰতীক। আৰু আমিও কাৰ্বি আংলং জিলা বা লাংখুইত এই সমন্বয়ৰ প্ৰতীকটোক বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমি ঐকান্তিকভাৱে প্ৰচেষ্টা আগবঢ়াই লৈ গৈ যে আমাৰ মাজত যাতে ভাতৃত্ববোধৰ এনাজৰীডাল যাতে অধিক কটকটীয়া হৈ থাকিব পাৰে, তাৰে এক প্ৰয়াস কৰা হৈছে। আৰু এই প্ৰয়াসটো সাধাৰণভাৱে আমি ক'বলৈ গ'লে যে অসম সাহিত্য সভাই কৰিব লাগিছিলে বা কোনো ঠাইত কৰিছে যদিও এই পৰিস্ফুট হৈ উঠা নাই। অসম সাহিত্য সভাৰ দৰে এক বৃহৎ অনুষ্ঠানে যদি এইদৰে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি ইজনে সিজনৰ লগত ভাষাৰ মিল, সংস্কৃতিৰ মিল, সন্মিলন আৰু সংযোজনৰ জৰিয়তে যদি আমি আগবাঢ়ি যাব পাৰোঁ, নিশ্চয়কৈ আমাৰ এই অসমখন সুজলা সুফলা হৈ উঠিব আৰু এটা জাতিয়ে আন এটা জাতিক বুজি পোৱাৰ এক পথ নিৰ্মাণ হ'ব। যদি ঋগ্বদিমাৰ দৰে মঞ্চ নাথাকিলেহেঁতেন, তেতিয়াহ'লে মই অসমীয়া ভাষিক হিচাপে মই বড়ো মানুহ এজনক লগ নাপালোহেঁতেন, মই ডিমাচা মানুহ এজনক লগ নাপালোহেঁতেন, বা মই কোনো তিৱা মানুহ এজনক লগ নাপালোহেঁতেন, কাৰ্বি মানুহ এজনক লগ নাপালোহেঁতেন। এইটোৰ দ্বাৰা আমাৰ কালচাৰটো হয়, যিটো সমন্বয় আৰু কালচাৰ, এই কালচাৰখিনি একেলগ কৰি পেলাই একত্ৰিত কৰি পেলাই একোখন মঞ্চত উপবিষ্ট কৰি পেলাই এই কালচাৰটো যাতে অধিক উত্তৰণ ঘটিব পাৰে আৰু তাৰ জৰিয়তে যাতে আমাৰ ভাতৃত্ববোধৰ এনাজৰীডাল কটকটীয়া হয়, তাৰ এক প্ৰয়াস